নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে। আজি বহুত দিনৰ পিছত ভিডিঅ' এটা আৰম্ভ কৰিছোঁ। আশা কৰিছোঁ আপোনালোক ভালে কুশলে আছে চাগে। আমাৰ বৰ্তমান ভালেই ঠিকে ঠাকে চলি আছে আৰু আমাৰ খবৰবোৰ আপোনালোকে গম পাই থাকে। ভিডিঅ'ৰ জৰিয়তে সকলোবোৰ কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰি আপোনালোকৰ খবৰ জনাব কেনেকৈ আছে আপোনালোক সকলো। আৰু আশা কৰিছোঁ ভালে কুশলে আছে ভগৱন্তৰ কৃপাত সকলো ভালে কুশলে থাকক। বাৰু আজি বহুত দিনৰ পিছত মই ভিডিঅ' এটা আৰম্ভ কৰিছোঁ। লাষ্ট ভিডিঅ' মই তিতাবৰলৈ গৈছিলোঁ যে ফুৰিবলৈ, সেইটোৱে ভিডিঅ'। তাৰপিছত আকৌ ভিডিঅ' মই একো কৰাও হোৱা নাই আৰু এইকেইদিন আগৰো ভিডিঅ' দিবলগীয়া আছিলে, সেইখিনিও বোলো দি মেলি লওক। তাৰপিছত আকৌ নতুন ভিডিঅ' সেইকাৰণে একদিন বনোৱাও হোৱা নাই। আৰু নহ'লে কি হয়, ভিডিঅ'বোৰ ক্লিপবোৰ জমা হৈ গৈ থাকিলে ফোনবোৰ কেতিয়াবা হেং মৰা নিচিনাকৈ হৈ যায়, স্পেচ খালী কৰিবলগীয়া হৈ যায়। তো এইকেইদিন বোলো এইখিনি আগৰখিনি ক্লিয়াৰ কৰি লওঁ, তাৰপিছত আকৌ নতুন ভিডিঅ' এটা ষ্টাৰ্ট কৰিম। আৰু আজি অকণমান ঘৰতে সৰুকৈ প্ৰগ্ৰেম এটা আছে। তো কথাটো হ'ল কি, ভাওনা হৈ যোৱা আমাৰ অনুষ্ঠান কেইবাদিনো হ'ল। অক্টোবৰৰ 11 তাৰিখে হৈ গ'ল ভাওনা। ভাৱৰীয়াসকলক যিহেতু ভাওনা হৈ যোৱাৰ পিছত ভাত এসাঁজ খুৱাব লাগে। তো সেইসাঁজ ভাত খুৱাবলৈ বাৰটো নিমিলিছেগৈ। বাৰ কি হয়, দেওবাৰ তাত কৰিবলৈ কি হয়, অনুষ্ঠান থাকে নামঘৰত, মা পাপা অনুষ্ঠান থাকে, ঘৰুৱা কিছুমান অসুবিধা থাকে। তো সেইখিনি মিলাই মেলি থাকোঁতে এইকেইদিন নিমিলিছেগৈ। তো আজি সেইকাৰণে দেওবাৰ, নৱেম্বৰ 2 তাৰিখ, পাপা ঘৰতো সেই আলোচনা কৰি মেলি এইটো দেওবাৰত একো অনুষ্ঠান নাই, নামঘৰতো একো অনুষ্ঠান নাই, গতিকে সেইকাৰণে আজি দিনটোকে ঠিক কৰিলে। আৰু গতিকে ভাৱৰীয়াসকলক আজি অকণমান ঘৰতে ভাত এসাঁজ খুৱাব লাগিব। সেইকাৰণে বোলো ভিডিঅ' এটা আৰম্ভ কৰোঁ। ৰাতিপুৱা এতিয়া 7টামান বাজিছে। আজি অকণমান সোনকালে উঠা হ'ল বাৰু, 7টা নহয় 6:45 হৈছে, এঘণ্টামান হ'ল উঠা। তাৰপৰা উঠি মেলি বোলো আজি ভিডিঅ' এটা আৰম্ভ কৰোঁ। চাহ তাহ খোৱা নাই, দেৰি আছে, পাপাহে এক্সাৰচাইজ কৰি আছে। গতিকে ভিডিঅ'টো আৰম্ভ কৰিছোঁ, সকলোখিনি দেখাম আপোনালোকক। কিন্তু বতৰ একেবাৰে এইকেইদিন বেয়া, ইমানেই বতৰ বেয়া কৰিছে আজি এসপ্তাহমান বৰষুণ দি আছে। এসপ্তাহ নহয়, আজি 4 দিনমানৰ পৰা বৰষুণটো দি আছে। গতিকে ভিডিঅ'টো আৰম্ভ কৰিছোঁ, সকলোখিনি আপোনালোকক দেখাই থাকিম, চাই থাকিব। মই অকণমান দেৰিকৈ আকৌ আপোনালোকক লগ পাম। আৰু এইফালে গেলামালৰ বজাৰখিনি কালিয়ে কৰি থোৱা হ'ল। পাচলিখিনি আজি তেওঁ গৈছে এবাৰ আনিবলৈ। এবাৰ আহিলেগৈ, ৰাতিপুৱা মাংসখিনি আনিবলৈ গৈছিলে, ছাগলী মাংস, এইখিনি আনি থৈ গ'লি। এতিয়া তেওঁ পাচলিখিনি বজাৰ কৰিবলৈ গৈছে। এইফালে কটাৰী চটাৰী চব উলিয়াই থৈ দিছোঁ। আৰু 10টাই বাজিব হ'ল, বহুত দেৰিকৈ ভিডিঅ'টো কৰিছোঁ। আৰু এতিয়া আহিলোঁ ওপৰলৈ, কিয়নো বনোৱা মেলা আমাৰ ওপৰতে কৰা হ'ব সকলোখিনি। আৰু চাৰিওফালে স্ক্ৰীণ দি থোৱা আছে। স্ক্ৰীণ দি দিলে কি হয়, আমাৰ চাৰিওফালটো খোলা যে, সেইকাৰণে বতাহ মাৰিলে বনোৱাত খুব অসুবিধা হয়। আৰু বনাবলৈ এফালে টুকুদা আহিছে। টুকুদা মই আগৰ ভিডিঅ'ত দেখিছে চাগে, টুকুদা বনাই দিম বুলি কৈছে। কিন্তু কটা মেলাখিনি আমি কৰি দিম। আৰু মামী আহিব, মা আছে, বৌ আছে, এজন আছে, তাৰপিছতে ভাইটি এটাও আছে। তো বনাই মেলি কটা মেলাখিনি কৰি দিম। আৰু মামী আজি একদম পূৰা ৰঙিলি কমিলি হৈ আহিছে। কোনটো কেবি? এটা ভাইটি চফা কৰিছিলে আকৌ। পাৰ ৰাতিপুৱা আহিলে থাকিবলৈ। তলত বিলাহী কেইটামান আছে, বেছি নাই। 1 কেজি আনিছিলে, অলপমান দাইললৈ কাটি দিয়া হ'ল। আছে বিলাহী আছে। মা বাৰীলৈ পাচলি বাকলি হৈ গ'ল আজিলৈ, বহুত ওলালে। তো আজিৰ খানাটোত মেনুখনত আছিলে ভাত, তাৰপিছতে দাইল। এইফালে দাইল টুকুদাৰ পৰা তেল মাৰি আছে, বনাই আছে। তাৰপৰা মাছৰ মাথা, মূলা, আলু, বন্ধাকবি, মটৰ দি তেনেকৈ বনাইছিলে। এখন মিক্স চব্জি, ছাগলী মাংস আৰু লগত মিক্স আচাৰ আছিলে। তো সেয়াই আজি আৰু ভাত সাজ ধুনীয়াকৈ। আৰু এইফালে কটা মেলা সকলোখিনি কৰি আছোঁ। গোটেইখিনি পিঁয়াজে সোমাই আছে। কাটক, কিহত কাটে। ভিতৰলৈ আহিলোঁ। এইখিনি আদা নহৰুখিনি পেষ্ট কৰি দিব লাগে বোলে, কাৰেণ্টটো গুচি যাব নহয়, কৰি লওঁ।
আদা নহৰুখিনি হৈ গ'ল পেষ্ট কৰি। তাৰপৰা এইখিনি গৰম মছলাখিনি ইয়াতে জিৰা জালুক, তাৰপিছতে ইলাচি দালচেনি শুকান জলকীয়া, তাৰপৰা ডাঙৰ ইলাচিটো গোটেইখিনি আছে ইয়াত। এইখিনি গৰম কৰি হেৰি কৰি দিব লাগে, পিচি দিব লাগে। এইখিনি অকণমান গৰম কৰি লোৱা হ'ল। মাংসত এনেকৈ পেকেটৰ মছলা দিয়াতকৈ এনেকুৱা গোটা মছলা দিবচোন, মাংসৰ বিৰাট টেষ্ট হয়। মই মাংস বনালেও পেকেটৰ মছলা খুব কম দিওঁ, মানে কাশ্মীৰটো দিব লাগে, কাশ্মীৰটো দিওঁ আৰু বাকী এনেকৈ মানে হেৰি দিওঁ, গোটা মছলা দিওঁ, তেতিয়া মাংস খাবলৈ বিৰাট টেষ্ট হয় পেকেটৰ মছলা দিয়াতকৈ মানে। আৰু এইখিনি মছলা গুড়ি কৰি লোৱা হ'ল। নতুন ৰান্ধনি লাগিলে নেক্সট সেই ভোজ বনালে আপোকে মাতিব লাগিব। উঠাই দিছোঁ নহয়। আপুৱে কমপ্লেইন মাৰিছে মই ভিডিঅ' নকৰিলোঁ তাক। আৰু সেয়া বনোৱা মেলা হৈ আছে আৰু লাহে লাহে। মাজতে বৌয়ে চাহ আনিলে সকলোলৈকে, আৰু বনাবলৈ বেছি টাইম নালাগিলে যিহেতু দুটা বেনাৰ লগাই থোৱা আছিলে নহয়। এফালে দাইল মাংস ভাজি তেনেকৈ মানে দুইটাতে বনাই থকা আছে, সেইকাৰণে সোনকালেই মানে বনাই হৈ গ'ল, বেছি টাইম নালাগিলে। আৰু ওপৰতহে আপোনালোকক দেখুৱালেও বনোৱা মেলা সকলোখিনি হৈ গ'ল, প্ৰায়খিনি হ'লেই আৰু মাংসটো হ'লেই হৈ যাব। আৰু ভাৱৰীয়াসকলো এজন দুজনকৈ আহিছে, তো সকলোখিনি আপোনালোকক বাৰু দেখুৱাম দেই। সকলোখিনি আহিলে একেলগে আৰু খুৱাবলৈ দি দিয়া হ'ব। ভাওনা কৰি গৈ আহিছে নি? ভাওনা কৰি গৈয়ে আহিছে। আৰু এইফালে পোৱালি সৰুকেইটা দেখিছেনে, তাহাঁতকে মানে খাবলৈ দি লৈছে আগতে। ইমানেই মানে ধুনীয়া ভাও কৰিছিলে ন ভাওনাখনত, মই আপোনালোকক দেখাইছিলোঁ ন পোৱালিকেইটা। তাৰপৰা বাকীখিনিও সৰু সৰুৱে দেই, আমাতকৈ সৰুৱে হ'ব, সেইকাৰণে ভাইটি বুলিয়ে কৈছোঁ। আৰু ভাৱৰীয়া সকল লগ লাগি প্ৰায় 25-30 জনৰ ভিতৰতে হ'ব। আৰু 4জনমান নাহিলে বোলে, ভাওনা আছিলে সেইদিনাখন, তো সেইকাৰণে মানে সকলোখিনি লগ লগাই প্ৰায় 35-40জনমান তেনেকৈ আছিলে। আৰু লগত 10জনমান দাদাও আছিলে, তো সকলোখিনি লগ লাগি আৰু সেয়া 40-45জনমানৰ ভিতৰতে হ'ব আৰু। এডভান্স পিকনিক নাই
ডিম খাইছে আৰম্ভ কৰিছে ডিম চবকে দিম এইটো হেৰি দালিটো আন আমি এইখিনিতে বহি দিবা দেই পানী কণ এইটো দিয়ক আৰু এইফালে বহুত দেৰিকৈ মানে ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ দেই ভাত খাবৰে মানে টাইম হৈ গ'ল 10টা বাজিলে বাকী অথনিহে আৰু খোৱা মেলা ধুনীয়াকৈ হৈ গ'ল দিনটো ভালে ভালে গ'ল আৰু আজৰি হৈ সেয়া কাম বন কিবা কিবি বস্তু সামৰি মেলি আৰু গোটেইখিনিয়ে একেলগে কৰি মেলি অকণমান ৰেষ্ট ল'লোঁ দিনটো যিহেতু ব্যস্ত হৈ আছিলোঁ অলপমান ৰেষ্ট ল'লোঁ আৰু সেইকাৰণে ভিডিঅ' চিডিঅ' একো কৰিবলগীয়া হোৱা নাই দেখাবলগীয়া একো নাছিলে বিশেষ তাৰ পৰা ঘৰৰ পৰাও আহিলোগৈ অকণমান তো আহি আৰু সেয়া একেবাৰে বোলো বনোৱা মেলা বৰ বিশেষ কৰিবলগীয়াও নহ'লে আৰু ঘৰৰ পৰা মায়ে দিয়া সৰু আলু ভাজি আছিলে সেয়া তাৰপিছত দিনৰে অকণমান কিবা কিবি আছিলে তেনেকৈ আৰু ভাত সাজ ধুনীয়াকৈ খালোঁ খাই মেলি আকৌ বোলো ভিডিঅ' চিডিঅ' সেইকাৰণে কৰাও নাছিলোঁ মানে আকৌ এবাৰ আপোনালোকক ৱেলকাম বহুত দেৰিকৈ আজি মানে মই আপোনালোকক আকৌ লগ পাইছোঁ ভাত পানী খাই এতিয়া 11:30 বাজিলে অথনি খাই মেলি মানে ভিডিঅ' চিডিঅ' কৰা নাই আৰু তাৰপিছতে কি কৰিলোঁ অকণমান দি টিভি চালোঁ টিভি চাই মেলি অকণমান ঘৰলৈ গ'লোঁ তাৰপিছত পাকঘৰত এজনে বনালে বাকী সেইকাৰণে মই ভিডিঅ' চিডিঅ' নাই কৰা আৰু অকণমান টিভি চাই মেলি তেনেকৈ আছিলোঁ তাৰপৰা এতিয়া ভাত পানী খাই মেলি মই ভিডিঅ'টো শেষ কৰোঁ এতিয়াহে মানে আকৌ কণ্টিনিউ কৰিছোঁ বাকী মই আজি ভিডিঅ'টো সিমানতে সমাপ্ত কৰোঁ আৰু দিনটো আজি ধুনীয়াকৈ গ'ল খানা ধুনীয়াকৈ হৈ গ'ল আজি মানে মাক কৈছে ভাওনাৰ বোলো অনুষ্ঠান আজিহে মানে শেষ হৈছে মায়ে মাতিছে নি মায়ে মাতিছে মায়ে মাতিছিলে বাকী আজি ভিডিঅ'টো সমাপ্ত কৰোঁ আৰু সেইটো আৰু আমাৰ ভাওনাৰ মানে অনুষ্ঠান আজি একদম মানে ধুনীয়াকৈ পূৰা সমাপ্ত হৈছে আৰু টাটা বাই বাই গুড নাইট লগ পাম অতি সোনকালে অন্য এটা ভিডিঅ'ত